হেল্ল' গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিহু চাগে আপোনালোকৰ ভালে ভালে পাৰ হ'লেই। আৰু মই আজি হেপ নাই লোৱা বাৰু, ল'মগৈ আৰু গা চা ধুই মেলি আজৰি হ'লোঁ। মই ভাত পানীও খালোঁ। খাই ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰি দিওঁ। আজি মোৰ মানে মাৰ ঘৰৰ পৰা ভিডিঅ'টো বনোৱা হৈছে, বিশেষকৈ মাৰ ঘৰলৈ আহিলোঁ কালি, সেইবাবে। আৰু তাকে মা জন্ম হোৱা ঘৰখনৰ মানে ঘৰটো দিম বুলি ভাবিছোঁ। তাকে সেইটোৱে। আৰু ওচৰতে এখন আজি বিয়া আছে, বিয়ালৈও যাম। তাকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এয়া হৈছে গোসাঁই ঘৰ, এইখন গেট। তাৰপৰা এয়া ইমান হেৰি নহয় আৰু সেইটো। এয়া হৈছে এখন বান্দা, এইবোৰ ধান চান থৈ দিয়া হৈছে। আৰু তাৰপৰা এইটো আপোনাৰ পৰ্টিকটো নেদেখুৱাওঁ বা একদম অৱস্থা বেয়া হৈ আছে। তাৰপৰা সোমাই এয়া এখন নাহৰক, এই পকাবোৰ ভাঙৰ কথা আছে সেইবাবে। আৰু এয়া টিভি, শ্ব'কেছ, ওপৰত হোম থিয়েটাৰ আছে। আৰু এয়া এখন পাপা শুৱে বাহিৰত। কাপোৰ কানি থৈ দিছে, এয়া কিবা কাপ চাপ এইবোৰ। এখন এইটো তাৰপৰা আৰু ছেকেণ্ড বান্দাৰ নিচিনাই ইয়াত এখন বিচনা আছে, এখন ফেন থৈ দিছে। তাৰপৰা এয়া চেদেলি বেদি হৈ আছে, কেঁচুৱা থকা ঘৰত জানো। তাৰপৰা আলনাখনো আমাৰ ল'ৰা ছোৱালী থাকিলে জানেই আপোনালোকে কেনেকুৱা। এয়া এখন এইটো গৰ্ডেজ এয়া আমাৰ। তাৰপৰা এয়া গেছ এয়া পাকঘৰ। তাৰপৰা এয়া বান্দা এখন আছে। আৰু ইয়াৰ পাছফালে কাপোৰ কানি মেলি থোৱা আছে। এয়া এখন ওচৰতে বিয়া আছে, সেইকাৰণে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। এয়া হৈছে আমাৰ ঘৰৰ ফুলনি। এয়া অলপ ভণ্টিহঁতে লগাই থৈছে, আৰু তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া এজোপা সৰু সৰু এল'ভেৰা গছ। হাই গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু অসমীয়া বোৱাৰী পৰিস্মিতা। আশা কৰোঁ আপোনালোকৰ বিহু চাগে ভালে ভালে পাৰ হ'ল। আমাৰো ভালে ভালে পাৰ হ'ল। এয়া মই এতিয়া এখন বিয়ালৈ ওলাইছোঁ। গাঁৱৰে হয়, মানে মাৰ ঘৰলৈ আহিলোঁ যিহেতুকে। তাকে ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিয়া যাওক। আৰু ভিডিঅ' দিয়াও নাই, আজি 4-5 দিন ভিডিঅ' দিয়াও নাই বাৰু, সেইকাৰণে। আৰু তাকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবচোন কি কৰোঁ আপোনালোকে। এয়া হৈছে বিয়া ঘৰ দেই। এয়া হৈছে ৰিচিপশ্যনৰ জেগা। আৰু এয়া কাৰিকৰে বনাই আছে। আৰু যিহেতু মানুহ আহিব লৈছে আৰু এজন দুজন, সেইবাবে কাৰিকৰে বনাবলৈ লাগি আছে, জল্দি বনাই আছে সেইবাবে।
ইমান ভালকৈ ভিডিঅ'বোৰ কৰিব পৰা নাই কাৰণ অলপ অলপকৈ মানে ৰেকৰ্ড কৰা হৈছে সেইবাবে তাকে চাই যাবচোন আৰু ভিডিঅ'টো মাছ মাংস আৰু পনীৰ এনেকৈ কৰি পেলাই বনাই আছে এনেই এয়া হৈছে মানুহে খাই বৈ ফিটিং হৈছে আৰু খোৱা বোৱাত ব্যস্ত হৈছে